মাঘৰ বিহু হ'ল বুলিয়ে মানুহক ইমান অন্যায় কৰিব নালাগে। চুৰ কৰিব লাগে নেকি? এনেকুৱা চুৰ কৰিব লাগে নেকি? চাওকচোন, এইটো টিবল, এই টিবলটো এইটো ভাঙিবলৈকে কি কাৰণ আছিলে কওকচোন? প্ৰথমতে টিবলটো উঠাব লৈছিলে, টিবলটো এতিয়া দাদাই আহি পিনি চিধা কৰিছে। ইমান কষ্ট কৰি পিনি দাদাই এই ঘৰটো বনাইছে। চাওকচোন, এই ঘৰটো ইমান কষ্ট কৰি বনাইছে। আজি 2-3 মাহৰ পৰা ধৰি তেওঁ মাজে সময়ে কাম যায়, কাম গৈ পিনি যিটো হাজিৰা পায়, এই হাজিৰা পোৱাটো দি এই হাজিৰা দি আপোনাৰ ঘৰটো বনাইছে, চব নতুনকৈ বনাইছে। চাওক, আমি আজি ভাগ্য ভাল, আমাৰ নবৌ এজনী আমাক ফোন কৰি মাতিলে বুলিহে আমি আহিলোঁ। তেওঁ শুনিলে মানে আৱাজটো যে এইটো ভাঙা, উঠাব নোৱাৰিলে। বহুত কষ্ট কৰি চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে উঠাবলৈ। ইমান চুৰ, অবাধ্য চুৰ হ'ব নালাগে আৰু পায়। আৰু চাওকচোন, যদি আমি যদি সাৰ পাই, ইয়াত যদি সাৰ পাই নাথাকোঁ ন, আজি বেৰ পৰ্যন্তলৈকে চুৰ কৰি লৈ গুচি যাব। চব আধা আধি বেৰ, কিছুমান এইবিলাক ঢিলা হৈ গ'ল। এই চাওক, বেৰৰ ৰছী কাটি দিলে। চাওক, এইবিলাক ৰছী কাটি দিলে। কিন্তু দাদাই দিনত বান্ধি থৈ গৈছিলে বোলে, ৰছী চব কাটি দিলে। আৰু অলপ দেৰি পাছত চাগে সেইবিলাকো নাইকিয়া হৈ থাকিব চাগে। আৰু বলকচোন, আৰু কি কৰিছে জানেনে? এনেকুৱা এই প্ৰিণ্ট মাৰিবৰ কাৰণে খুঁটা পুতিছিলে। এই যিটো খুঁটা আপোনাৰ চাওক, কি জানো হাতীয়ে আনিছিলে, আনি পিনি চাওক এইটো বেণ্ড কৰি দিছে। এইফালৰ পৰা এইফালে চোৱা, এই চাওক বেৰটো, এইটো বেণ্ড কৰি দিছে এইটো। আৰু উঠাব নোৱাৰিলে কাৰণ তলত ফচি আছে ন, ফচি থকা কাৰণে উঠাব নোৱাৰিলে। ভাগ্য ভাল যে এই ৰিংটো যে কিবা এটা মাৰি দিলে। হিংসাতে কৰিছে নে চুৰ কৰোঁ বুলিয়ে কৰিছে নাজানো, কিন্তু এনেকুৱা কাম কৰিব নালাগে ন। এনেকুৱা মানুহৰ চাই চিতি কাম কৰক। চুৰ কৰা নিয়ম আছে, নিয়মতে চলক, একো প্ৰব্লেম নাই, এইটোতো চবেই কৰিব। কিন্তু তথাপিও মানে আপোনাৰ শাক পাচলি কৰক বা এনেকুৱা খৰি চৰি চুৰ কৰক, এইবিলাক চুৰ কৰাটো, এইবিলাক কৰাটো ভাল নহয় ন। এইবিলাক বাৰু কি কৰিব, কেইটকা পাব? এইটো খাব পাৰিবনে, ফুৰি পাৰিবনে, কি কৰিব নে, কেইটকা পাব কওকচোন? কেইটকা পইচা পাব? খুব বেছি ইয়াত 50 টকা এটা পাব। এইটো যে ভাঙি হৈ গ'ল যে 50 টকা এটা পাব। আৰু যিজনে কৰিছে এই কামটো হাগি মৰিব, মই কৈছোঁ নহয়, মৰিবই। যিটোৱে মানে কামটো কৰিছে নহয়, বহুত মৰিব, বহুত পস্তাব, কৈছোঁ নহয়। মৰক, এইটো এনেকুৱা শাস্তি হওক যাতে সি নেক্সট টাইম আহি পিনি আমাৰ ওচৰত ক্ষমা বিচাৰে। মই সিমানটোৱে সাও দিছোঁ তাক, কাৰণ সেইটো দুখ মই পাইছোঁ। মোৰ দাদাই ইমান কষ্ট কৰি পিনি এই টিবলটো, এই ঘৰটো বনাইছে। যিটো ঘৰ যোৱাকালি, আজি দিনত নে যোৱাকালি দিনত মই দেখিছিলোঁ এই টিবলটো বহাই থকা। কিন্তু যিজনে এই কামটো কৰিছে ন, হাও খাই মৰিব, মই কৈছোঁ নহয়, বহুত হাও খাব। এনেকুৱা অৱস্থা হ'ব তেতিয়া বাধ্য হ'ব লাগিব যে এই টিবলটো কিহৰ কাৰণে ভাঙিছে, টিবলটো কিহৰ কাৰণে কৰিছে এই কামটো, সি বাধ্য হ'ব লাগিব আহি পিনি।